আজি আপোনালোকক ক'বলৈ ওলাইছোঁ এছিয়াৰ বৃহত্তম শিলালিপিখনৰ বিষয়ে। মৰিগাঁও জিলাৰ বুঢ়ামায়ঙত স্থিত এই শিলালিপিখনৰ কথা খুবেই কম চৰ্চিত। প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত মধ্যযুগৰ এই শিলালিপিৰ এতিয়ালৈকে পাঠোদ্ধাৰ হোৱা নাই। এই শিলালিপিত আনুমানিক 3খন ভিন্ন শিলালিপি আছে। শিলালিপিখনৰ বাওঁফালে 6টা শাৰী, মাজত 15টা শাৰী আৰু সোঁফালে 5টা শাৰী আছে। শিলালিপিখনৰ জোখ দীঘলে 395 চেণ্টিমিটাৰ আৰু বহলে 112 চেণ্টিমিটাৰ। প্ৰতি খণ্ড শিলালিপিৰ জোখক্ৰমে 85 চেণ্টিমিটাৰ পূৰণ 47 চেণ্টিমিটাৰ, 40 চেণ্টিমিটাৰ পূৰণ 112 চেণ্টিমিটাৰ, 270 চেণ্টিমিটাৰ পূৰণ 30 চেণ্টিমিটাৰ। গুৱাহাটীৰ পৰা মায়ং হৈ মৰিগাঁও যোৱাৰ মূল বাটৰ বাওঁকাষে স্থিত এই শিলালিপিখন তন্ত্ৰ মন্ত্ৰৰ দেশ মায়ঙত। প্ৰত্নতত্ত্ব আৰু পৰ্যটন বিভাগৰ পৰ্যাপ্ত মনোযোগৰ অভাৱত এই দুই স্থানে প্ৰাপ্য প্ৰচাৰ আৰু প্ৰসাৰ লাভৰ পৰা বঞ্চিত হৈ আছে এতিয়াও। ব্যুৰো ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ।